হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু পূজাছ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ মই পূজা আৰু মোৰ বা মেঘালী আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি আমি ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত আহিছোঁ। শুক্লেশ্বৰ মন্দিৰৰ ওচৰতে হয়। গুৱাহাটীত যিসকলে থাকে তেখেতসকলৰ কাৰণে বহুত ওচৰৰ ঠাই হ'ব আৰু বাহিৰৰ পৰা আহিলেও বহুত কমিউনিকেশ্যন ভাল। ইয়াতে বাছত আহিলেও আপোনালোকে আহিব পাৰিব। তো আজি চাই লওঁ তেতিয়াহ'লে আমি ক'ত আহিছোঁ। আমি এতিয়া টেম্পুত গৈ আছোঁ, তাৰপিছত আমি স্কুটিত যাম। এইখিনি টেম্পুত যাওঁ। এতিয়া মই স্কুটিখন লৈ ল'লোঁ আৰু এতিয়া আমি স্কুটিত গৈ আছোঁ। আপোনালোকক ৰাস্তাটো অকণমান দেখাই আছোঁ, আমি কোনফালেদি যাওঁ। আপোনালোকে ৰাস্তাটো চাই লওক। Back to the sound. আমি এতিয়া আহি পাই গ'লোঁ। ইয়াতে সোমাবৰ কাৰণে এণ্ট্ৰি ফিজ লয়। সেই এণ্ট্ৰি ফিজটো কিমান হয় আপোনালোকক অলপ দেৰিকৈ জনাই আছোঁ। আগতে আপোনালোকে ইয়াৰ পৰিৱেশটো চাই লওক। খুব সুন্দৰ পৰিৱেশ। আপোনালোকক ইয়াতে মই এবিধকৈ দেখাব চেষ্টা কৰিম। এতিয়া আমি হলৰ ভিতৰত সোমাই যাই আছোঁ। এইটো হল নাম্বাৰ 1 হয়। তো আপোনালোকক ভিতৰৰ পৰা দেখাই আছোঁ হল নাম্বাৰ 1ত কি আছে। 2-3টা হল আছে। প্ৰথমতে এইটোৰ পৰা আৰম্ভ কৰোঁ, হল নাম্বাৰ 1ৰ পৰা। তো ইয়াতে খুব সুন্দৰকৈ লিখা আছে আমি ক'ত আহিছোঁ, সেই ঠাইটোৰ নামটো এবাৰ চাই লওক। আপোনালোকক দেখাই আছোঁ এয়া। আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া পেইণ্টিং কৰি থৈছে। ইয়াতে যোনবোৰ পেইণ্টিং আছে, ইয়াৰে কিছুমান পেইণ্টিং চেলৰ কাৰণে আছে আৰু কিছুমান চেলৰ কাৰণে নহয়। বহুতবিলাক চেলৰ কাৰণে আছে। 2-1খনহে চেল নকৰে। আপোনালোকে যদি কিনিব বিচাৰে আৰু যদি ভাল লাগিছে ইয়াতে চাই, তেতিয়াহ'লে আপোনালোকে ইয়াতে আহি কিনিব পাৰিব। আপোনালোকক মই দেখাই আছোঁ পেইণ্টিংবোৰ বহুত ধুনীয়া হয়। এইটো হল নাম্বাৰ 2 হয়। ইয়াতে খুব ধুনীয়া ধুনীয়া বাঁহ বেতৰ সামগ্ৰীবোৰ আছে। এই ওপৰখন খুব ধুনীয়াকৈ সজাই থৈছে বাঁহ বেতৰ সামগ্ৰীৰে। ডলা, কুলা, পিছত জাকৈ, খালৈ আৰু বিভিন্ন ধৰণৰ মাছ মৰা সামগ্ৰী আছে। আৰু বাঁহ বেতৰ যোনবোৰ সামগ্ৰী হয়, সেই সামগ্ৰীবোৰ ইয়াতে খুব সুন্দৰকৈ পৰিপাটিকৈ থৈ দিছে। আৰু এয়া নাও চলোৱা বৈঠাও আছে। তো আপোনালোকে এবাৰ চাই লওক। আৰু 3rd নম্বৰ যোনটো হল হয়, ইয়াতে এইবোৰ সোফা আৰু থৈ দিছে সজাই কিনে খুব সুন্দৰকৈ। আৰু ওপৰৰ চিলিংখন সেইখন নাও আকৃতিৰ বনাইছে।
এইবোৰ খুব ধুনীয়া ধুনীয়া সোফা ৰাখি থৈ দিছে আৰু এটা হলত যাই আছোঁ এতিয়া আমি 4 নম্বৰ হলত 4 নম্বৰ হলতো খুব ধুনীয়া ধুনীয়া বস্তু থোৱা হৈছে তো আপোনালোকক এইটো এবাৰ ভালকৈ দেখাই লওঁ তাৰপিছত 4 নম্বৰ হলত যাই আছোঁ 4 নম্বৰ হলত আমাৰ পাট কাপোৰৰ যোনবোৰ সূতা আৰু কাপোৰ শিপিনীৰ যোনবোৰ সামগ্ৰী সেইবোৰ ৰখা হৈছে এইবোৰ সূতা হয় এইবোৰ কিন্তু পিকচাৰত ৰাখি থৈছে কিছুমান অৰিজিনো আছে এই ওপৰবোৰ অৰিজিন হয় আৰু দেখাই আছোঁ অৰিজিন সূতা আৰু বহুত আছে এইবোৰ অৰিজিন সূতা হয় ইয়াৰে পৰ্দাবিলাকো হাতেৰে শিপিনীয়ে বোৱা হয় এইবোৰ পাটৰ পৰ্দা হয় আৰু ওপৰৰ যোনবিলাক এই পৰ্দাৰ এইবোৰ আছে এইবোৰ বেতৰ হয় খুব সুন্দৰ এটা পৰিৱেশ আৰু খুব ভাল লগা একদম হাতৰ কামৰ সকলো বস্তু তো ভাল লাগিছে চাই মোৰতো খুব ভালে লাগিছে আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিছে মই যিমান পাৰোঁ এক্সপ্লেইন কৰি দেখাব চেষ্টা কৰিছোঁ হয়তো মোৰ কোৱাত ভাল নহ'বও পাৰে তথাপিও মই যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ এইবোৰ পৰ্দা পাট কাপোৰৰ হয় শিপিনীয়ে বহুত কষ্ট কৰি এইবোৰ বুই ওলাইছে খুব ধুনীয়া ডিজাইন দি বনাইছে পৰ্দাবোৰ খুব ভাল লাগিছে ঘৰত লগালেও খুব ধুনীয়া লাগিব এই পৰ্দাবোৰ এই ৰুমটোত যিমানখিনি পৰ্দা আছে সেই সকলোবোৰ পাটৰ হয় পৰ্দাবোৰ কিন্তু অইন হলকেইটাত যিমান আছিলে সেইবোৰ পাটৰ নাছিলে কেৱল এই ৰুমটোতহে পাটৰ পৰ্দা দিয়া হৈছে আৰু এইবোৰ ফুলৰ ডিজাইন ধুনীয়াকৈ ফ্ৰেমিং কৰি ৰাখিছে খুব ধুনীয়া ধুনীয়া ডিজাইন আৰু এইবোৰ অৰিজিন সূতা হয় যোনবোৰ আপোনালোকে চুই চাবও পাৰিব আৰু কিছুমান শিপিনীৰ ফটো দিয়া হৈছে আগৰ পুৰণা তো খুব ভাল লাগিছে মোৰ চাই বস্ত্ৰনগৰী শুৱালকুছিৰ এটি খুব সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যিমানখিনি পাৰে চেষ্টা কৰিছে তেখেতসকলে ইয়াতে যিমানবোৰ সামগ্ৰী ৰাখিছে এইবোৰ চেলৰ কাৰণে ৰাখিছে আপোনালোকে কিনিব পাৰিব ইয়াৰ পৰা ইয়াতে খুব সুন্দৰ সুন্দৰ সামগ্ৰী ৰাখি থোৱা হৈছে কাঁহ পিতলৰ সামগ্ৰীও ৰাখি থোৱা হৈছে কাঁহ পিতলৰ বাবে আমিতো জানোৱে যে হাজো আৰু সৰ্থেবাৰী বিখ্যাত কিন্তু তাতে যাব কাৰণে কাৰোবাৰ যদি সম্ভৱ নহয় তেতিয়াহ'লে ইয়াতে আহিও কিনিব পাৰে ইয়াতে খুব সুন্দৰকৈ ৰাখি থৈছে সেই সামগ্ৰীবোৰ কিমান হয় এইটো এইটো চাগে 3 পিছৰ এইটো 3 পিছৰ প্ৰাইস হ'ব ন পাৰ পিস কিমান এইটো পাৰ পিস Back to the sound.
সেইবোৰ আপোনালোকক দেখাই আছোঁ। ৱাও কি ধুনীয়াকৈ বনাই থৈ দিছে এইবোৰ আপোনালোকে চাওক। আমাৰ ইয়াতে অসমীয়া সংস্কৃতিৰ বাদ্যযন্ত্ৰসমূহ ৰাখি থোৱা হৈছে। খুব ধুনীয়া ধুনীয়া বস্তু ইয়াতে ৰাখি থৈছে, যোনবোৰ আমি হয়তো কিছুমান বস্তু দেখিছোঁ আৰু কিছুমান হয়তো আমি নাম নাজানো, যদিও বস্তুটো দেখিছোঁ। তো ইয়াতে নামৰ সৈতে বস্তুবোৰ ৰাখি থোৱা হৈছে, তো চিনি পাবৰ কাৰণে সহজ হৈছে। Try to let go of all of the nonsense that you put me through. I give it all to you, I do it all for you. Maybe this feeling's overdue. You're uninvited, you wanna hold me close, but I know what you have to. Yeah, yeah, yeah. Why are you hiding? Tell me what must I do? Come to you, come to you. আমি এতিয়া তলত নামি গৈ আছোঁ। চিৰিকেইখন বহুত স্লিপাৰী হয়, কাৰণ কিয় কাঠৰ চিৰি হয়, তো অলপ চাই চিতি যাব লগা হৈছে। এইটো কনফাৰেন্স হল হয়, এইটো খুব সুন্দৰকৈ সজোৱা হৈছে। ইয়াৰে পৰ্দাবোৰো পাতৰ পৰ্দা লগাইছে, খুব ধুনীয়া লগা হৈছে। আৰু ইয়াতে আপোনালোকে বহিবও পাৰিব, ইয়াতে বহি আপুনি ফ্ৰেণ্ডছৰ লগতো কথা বতৰাও পাতিব পাৰিব। মিটিং নহ'লেও এনেই হ'লেও বহি আপোনালোকে কথা পাতিব পাৰিব। ইয়াতে সকলো ঠাইতে বহিবৰ কাৰণে পাৰ্মিশ্যন দিয়া আছে, তো সকলো ঠাইতে বহিব পাৰিব। দুই এটা ঠাইহে বহিব পৰা পাৰ্মিশ্যন নাই, তো তাতে বহিব চেষ্টা নকৰিব, গাৰ্ডে গালি দিব। নহ'লে বাকীবোৰত আপোনালোকে সকলোৱে বহিব পাৰিব। ইয়াতে যোনবোৰ দেৱাল আছে সেইবোৰ উডেন ফিনিছ হয়, তো খুব সুন্দৰ লাগিছে। মোৰ সন্মুখত যোনখন দেৱাল আছে সেইখনো বহুত সুন্দৰ। আমাৰ মাজুলীৰ সত্ৰৰ যোনবোৰ ভাওনা কৰা মুখা হয় সেইবোৰ ইয়াতে লগাই ইয়াতে এবাৰ বহি চাওঁ কেনেকুৱা লাগে। চাবা নাভাঙেতো। শুই যাব পাৰি, শুই যোৱা, ৰেষ্ট কৰা। ইমান ভিডিঅ' বনালা, ভাগৰ লাগিছে ন? বাপৰে ইমান ঘৰত লৈ যাই আমি শুব পাৰিম। বাট তোমাক নিব কোনে দিব কিন্তু? এইখন তোমাৰ, এইখন মোৰ। 100 rupeesত চফা লৈ যায়। মইতো ইয়াতে শুই যাম এতিয়া। ভাল পায়, কিন্তু সেইসকলৰ কাৰণে এই এৰিয়াটো বহুত বেছি ফেভৰেট এৰিয়া হ'ব। আৰু ইয়াতে বহিবৰ কাৰণে দুখন ধুনীয়া চকী দিয়া আছে, যোনখনত মোৰ বা বহি আছে অলৰেডি। বহুত দেৰিৰ পৰা বহি আছে, বহুত কমফৰ্টেবল হয়, সেইকাৰণে উঠা নাই। তো মই বাকী ভিডিঅ'বিলাক বনাই আহিলোঁ, তাই উঠাই নাই, তো ময়ো বহি চাই লওঁ এইখনত। ভাঙি যায় যদি 100 rupeesত চকীৰ মজাই ল'ব দিছে, মোক ভাঙিব দিয়া নাই। বহুত কমফৰ্টেবল। বহুত বেছি কমফৰ্টেবল হয়। যাৰ ঘৰত আছে ন, তেখেতসকলে নিশ্চয় জানিব এইঘৰত বহাৰ কেনেকুৱা মস্তি লাগি যায়। আমাৰ নাই যদিও আমি ইয়াতে মজাটো লৈ দিওঁ। এবাৰ দেখাই দিয়া চকীটো। অভিয়াছলি চোৱা, চবেই চাই লোৱা, বহুত ধুনীয়া। মোৰ বেগখনে বেছি প'জ দি আছে। আৰু এখন আছে, আৰু এইখন হৈছে এইখন। তো মই এবাৰ আৰামত বহি লওঁ, ছিংগল শুই যাম এতিয়া। খুব ধুনীয়া হয়, আৰু ইয়াতে লাইটিংটো বহুত বেছি ধুনীয়া আছে, যিহৰ কাৰণে ভিডিঅ' বহুত ধুনীয়া, ভিডিঅ' কোৱালিটি বহুত বেছি ধুনীয়া। মোৰ ফোনটো ভালে হয়, ভিডিঅ' কোৱালিটি ভাল হ'ব কাৰণে। কোনটো হয় নুসুধিলে? ফোনটো ক'ব পাৰি, নিউ ফোন লৈছোঁ ন, এইটো ক'ব পাৰি। এইখনো বহুত কমফৰ্টেবল হয়। এইখন মই আগতে আইতাহঁতক দেখিছিলোঁ এনেকুৱা বহা, এনেকুৱা ইমান ধুনীয়া নাছিল আৰু সেইখন কাপোৰ দি কিনে বাঁহ লগোৱা আছিল দুটা ফালে। আপোনালোকে বহুতে হয়তো জানে সেইখনৰ কথা। তো এইখনতো অকণমান বহি চাই লওঁ।
এইখনতো টোপনি আহি যাবলৈ না ভৰি চৰি উঠাই দিব পাৰি এইফালে বা বহি আছে আপোনালোকে গুৱাহাটীত থাকিয়ে গোৱা বিচৰ ফিলিং ল'ব পাৰিব জাষ্ট চেয়াৰখন আৰু বাহিৰৰ ফালে ওলাই যাওঁ বাহিৰৰ ফালে আপোনালোকক দেখাই আছোঁ কেনেকুৱা ঠাই আছে ইয়াতে পুৰণি কেমেৰাবোৰ সংগ্ৰহ কৰি ৰাখি থোৱা হৈছে আগতেও DSLR আছিল এতিয়াও আছে অকণমান ইমপ্ৰুভ হৈছে এইটো ভিডিঅ'গ্ৰাফিৰ কাৰণে হয় এনেকৈ বহুতবোৰ বস্তু ইয়াতে ৰাখি থোৱা হৈছে আগৰ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো খুব ধুনীয়াকৈ দেখা যায় আপোনালোকক মই দেখাই আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ যোনটো লোকেশ্যন হয় ইয়াৰ পৰা মানে চাই ভাল লগা এটা লোকেশ্যন হয় মোৰ বেক চাইডত আছে সেইটো লোকেশ্যনটো আপোনালোকে চাই লওক এয়া ইয়াতে চাগে লাইভ ফটো পেইণ্ট কৰা হয় চুম্বা ইয়াতে চোৱা না লাইভ পোৰ্ট্ৰেইট বনাই নেকি লোৱা ময়ূৰী কিমান লয় এনে যদি বনাওঁ 750 okay so it will be something like this right sketch and if you want to go for color like acrylic watercolor that you have to place the order and it will be delivered to you okay so you frame that or no frame there is extra charge I can frame it okay there will be extra charge for the extra charge for framing otherwise for sketch it is 750 for the sketch okay back to the sound. মই ৰীল বনাই আছিলোঁ ইনষ্টাগ্ৰামৰ কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই ইনষ্টা আইডিটো আপোনালোকক দি দিম মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাৰিলে মোক ফ'ল' কৰিব ইনষ্টাগ্ৰামত ইয়াতে চেছ আৰু লুডু খেলিব পাৰিব চেছখন দেখাই আছোঁ আপোনালোকক এইখন হৈছে চেছ আৰু সৌখন হৈছে এইটো ফালে অকণমান দূৰত আছে লুডু তো ফাৰ্ষ্টতে আমি চেছ খেলি লওঁ আপোনালোকৰ লগত ন খেলিবনে মই দেখাই আছোঁ আপোনালোকক চেছ খেলি আছোঁ আমি আপোনালোকক দেখাই আছোঁ আপোনাৰ নিজেও হ'ব পাৰে গুচাই দি কিনে যদি আপোনাৰ লগত ফ্ৰেণ্ডছ বহুত বেছি আহে তেতিয়াহ'লে নিজেও ইয়াৰে চেছৰ গুটি হ'ব পাৰিব আৰু খেলিব পাৰিব তাৰপিছত এতিয়া লুডুখন চাওঁ বলক এতিয়া আমি লুডু খেলি আছোঁ ঘৰত যোনখন লুডু থাকে সেইখনত যেতিয়া আমি জখলাখনত উঠোঁ তেতিয়াহ'লে ওপৰত যাব পাৰোঁ আৰু সাপত উঠিলে নামি আহোঁ তেতিয়া খং উঠি যায় আৰু খং উঠি গ'লে কেতিয়াবা লুডু চুডু ছিঙি দিয়া যায় কিন্তু এইখনত যিমান খং উঠিলে একো কৰিব নোৱাৰে এইখন পুকিৰ বনোৱা আছে তো হাৰিলেও মানি ল'ব লাগিব খং কৰিব নোৱাৰে এইখনত তো এবাৰ খেলি চাই লওঁ বলক নাওত উঠিব
গৈ আছোঁ মানে পানী থাকিলে মোৰ বহুত ভয় লাগে নাওত উঠিব ইয়াতে যিহেতু পানী নাই সেইকাৰণে ইয়াতে উঠি লওঁ নাওত উঠা এক্সপিৰিয়েঞ্চটো হ'লেই হ'ল তো আহক আমি নাওত উঠোঁ নহ'লে এইজন হৈছে নাৱৰীয়া ককাই চুম্বা বলা নামা নামিব দিছে কোনে গাৰ্ডে নামিব দিছে আমাক ইয়াতে উঠাৰ পাৰ্মিশ্যন নাই তাৰপিছত আমি উঠি লৈছোঁ নাৱৰীয়া এইটো চোৱা সৰু ল'ৰাজন খামুচিয়া গালপীয়া মাক ল'ৰা ছোৱালী চবেই আহিছে নাওত উঠিব কোনো ভয় নকৰে কেৱল আমিহে নাওত উঠিব ভয় কৰোঁ তো মাছ এটা পাইছে সিহঁতে মই আপোনালোকক দেখাই আছোঁ এইয়া চাক মাছ আৰু কোলাত এটা বাচ্ছাও লৈ আহিছে দেই এয়া সৰু বাচ্ছা এটা লৈ আহিছে মই এনেকুৱা নাওতে উঠিব পাৰিম য'ত পানী নাই কাৰণ পানী থাকিলে মোৰ বহুত বেছি ভয় লাগে কাৰণ মই সাঁতুৰিব নাজানো তো নাৱৰীয়া ওপৰত অকণমান কম বিশ্বাস আছে যদি কিবা কাৰণত ডুবাই দিয়ে সেইকাৰণে লাইফ জেকেট লৈ কিনে যাব পাৰিম আমি অকণমান ধেমালি কৰিছোঁ বেয়া নাপাব ভিউ পইণ্ট হৈছে ইয়াতে ফটো উঠিব পাৰে খুব ধুনীয়া ফটো হয় লোকেশ্যনটো খুব ধুনীয়া তো ফটোবিলাক খুব ভাল হয় এইখনেই হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ দেখিবলৈ খুব ধুনীয়া লাগিছে ইয়াৰ পৰা সৌ দূৰত উমানন্দ আছে যোনটো ৰাতি হ'লে বেছি ভাল লাগে লাইট জ্বলোৱাৰ পিছত এইবোৰৰ মানে দেখাত বেছি ধুনীয়া হয় দিনৰ পোহৰতকৈ ৰাতি বেছি ভাল লাগিছে আপোনালোকে নিশ্চয় গম পাইছে চাগে আপোনালোকে চাই কিনেও এই সৰু ঘৰবোৰত সৰু ল'ৰা ছোৱালীবোৰে উঠিব পাৰে কিন্তু মোৰ দৰে হেভি ৱেইটৰবিলাকে ইয়াতে উঠিব নোৱাৰে কাৰণ কিয় ভাঙি যাব যোনে বনাইছে তেখেতসকলে বহুত কষ্ট কৰি বনাইছে তো মই উঠি কিনে ভাঙিব চেষ্টা নকৰোঁ আৰু ইফালে এইখন যোনখন আছে এইখনতো সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে হয় এখন দেখিবৰ কাৰণে খুব ধুনীয়া হয় ইয়াতে আহি মোৰ খুবেই ভাল লাগিছে আপোনালোকেও আহি চাব আপোনালোকৰো ভাল লাগিব মই আজি বাৰ কাৰণে আহিলোঁ তো আহি খুব ভাল লাগিছে বা কৈছে যে বহুত ভাল লাগিব সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ইয়াতে সোমোৱাৰ কাৰণে এণ্ট্ৰি ফিজ লয় 100 ৰুপিজ তো বেছি নহয় এণ্ট্ৰি ফিজো ইয়াতে চাবৰ কাৰণে বহুত বেছি বস্তু আছে বহুত দিন হ'ল মই একো ভিডিঅ' আপলোড দিয়া নাই আজি দি আছোঁ বহুত দিনৰ মূৰত আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো কাৰণ কিয় ব'ৰ হৈ যোৱা যাব একেডোখৰ ঠাইতেনো কিমান বেছি ভিডিঅ' বনাই থাকিম তথাপিও আপোনালোকে এবাৰ আহিব ইয়াতে চাব খুব ভাল লাগে ঠাইডোখৰ মোৰতো খুব বেছিয়ে ভাল লাগিছে আৰু সৰু ল'ৰা ছোৱালীবোৰে আহিও বেছি ভাল পাব কাৰণ ইয়াতে খেলিবৰ কাৰণে বহুত বেছি ঠাই আছে তো আহিব বুলি আশা কৰিলোঁ আপোনালোকে যিসকলে গুৱাহাটীৰ ওচৰতে থাকে তেখেতসকলে হয়তো আহিছেই কোনোবা আৰু যিসকলে অহা নাই তো এই ভিডিঅ'টো চাই পেলাই আহিব পাৰ্কিঙৰ কাৰণে চিন্তা কৰিব নালাগে ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে মোৰ পিছফালে আপোনালোকে দেখিছে এইবোৰ গাড়ী ৰখাই থৈছে ইয়াতে এনেকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে বাইকবোৰ অকণমান আগৰ ফালে বাইকৰ কাৰণে ব্যৱস্থা কৰি দিছে তো গাড়ীখনো আপোনালোকৰ ছেফ হৈ থাকিব তাৰ লগতে আপোনালোকে বহুত বেছি এনজয় কৰিব পাৰিব মই যিহেতু বেছি উঠিব পৰা নাই একো বস্তুত কাৰণ মই ডাঙৰ হয় সৰু ল'ৰা ছোৱালী বেছি ভাল পাব আহি কাৰণ কিয় উঠিবৰ কাৰণে বহুত বেছি ঠাই আছে যাব ওলাইছোঁ যোৱাৰ টাইমত অকণমান ফান কৰি যাওঁ বুলি ভাবিছোঁ এইবোৰ চুই এনেকৈ গৈ আছোঁ দুটাই তো ব'লা এতিয়া ঘৰত যাওঁ মা একো দেখা নাপায় তলফাল চুম্বা শিল আছে দেই পৰি যাব লাগিব সেইবিলাক কৰি থাকোঁতে পৰিব ওলাইছিলোঁ সেনেকুৱা টাইপ হয় কিন্তু এইটো এছামিজ ট্ৰেডিশ্যনেল বস্তুবোৰ দিয়া আছে দেই ইয়াতে বুদ্ধৰ সেনেকুৱা একো নাই ইয়াতে
আছে আমাৰ অসমীয়া সংস্কৃতিৰ। এতিয়া আমি যাব ওলাইছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ওলাই লওঁ, ঘৰত যাব হৈছে, তো